মুখে মুখে কথা ক মুখে 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 কথা ক কি কৰিছে আপুনি হা একদম ওলাই আহকচোন ওলাই আহক পলাব নালাগে আহক চাওক আজি প্ৰথম মাইকী মানুহৰ গাত হাত দিম আহক কোন আছে দিয়ক মোক কিহৰ উত্তৰ আপুনি ৰাতিপুৱাই মেডামৰ ঘৰলৈ কিয় যায় সেয়া মোৰ শিক্ষাগুৰুৰ ঘৰ মনি শিক্ষাগুৰু হলে সদায় ৰাতিপুৱা যাব লাগে নে গুৰু শিষ্যৰ সম্পৰ্ক কি তুমি বহিকল কৰি মেট্ৰিক পাছ কৰা মানুহে কি গম পাবা ঘৰলৈ গ'লেহে ৰিলেশ্যন ভাল হয় হোৱাট ইউ সেইং ইন ল' স্কেল ফুচফুচাই কি ক'লে হোৱা নাই ডেইলি মেডামৰ ঘৰত কি কাম সেইটো কওঁ তাকে টিউচনটোতো থানাতে হয় ঘৰত আকৌ কি কাম আছে আপুনি ইয়াৰ পৰা যাওকচোন ইয়াৰ পৰা যাওক গ' হিয়াৰ ৱাই লাজ পাইছে হা জেঠেৰি আগত এতিয়া লাজ পাইছে এইফালে চোন জোৱাইকে হাতে লোতে ধৰাত পেলালি নেকি হোৱাট ডু মিন হাতে লোতে মই চোৰ নে ঢকাই হা নে মই ধৰ্ষণকাৰী APSC অফিচাৰোতো নহয় মই হাতে লোতে মিনছ হোৱাট এই জুই জ্বলিছে যেতিয়া চিলিণ্ডাৰ শেষ নোহোৱালৈকে জ্বলিব ময়ো চাওঁ আপুনি কিমান ওপৰলৈ জ্বলাব পাৰে ভণ্টি ফুল চিলিণ্ডাৰ বহুত সময় জ্বলি আছে আপোনালোকৰ ঘৰত মানে গৃহযুদ্ধ চলি আছে তই গৃহযুদ্ধও ক'ব পৰা হলি যে বুজি পাওঁ চা কিনো এতিয়া চাব হা লোকৰ ছোৱালী মানুহৰ ঘৰত মনে মনে সোমাই ধৰা পোৱাৰ পিছত হা যদি গিয়েকৰ ঘৈণীয়েকৰ মাজত ক'ত কাজিয়া লাগিছে সেইটো গৃহযুদ্ধ আছে চা আপুনি লাজ পোৱা নাই সেই অজলা ল'ৰাটোৱে বুজি পাইছে এইবোৰ কথা ইংলিছ শিকাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মই তেখেতৰ ঘৰলৈ যাওঁ টিউচন থানাত হয়ে ঘৰত কি কাম ইংৰাজী কিতাপখন দেখিবলৈ ধুনীয়া যে দুবাৰ পঢ়িব চৰ লাগে তোক তাক মাৰিব নালাগে কি ঠিক কথাই কৈছে ঠিক আছে আজিৰ পৰা টিউচন বন্ধ হ'ল ছাৰক মই কৈ দিম টিউচন নকৰো বুলি মোক চাকৰিৰ পৰা খেদি দিব আমি নেখাই মৰিম নাই মই আপোনাক টিউচন বন্ধ কৰিবলৈ কোৱা নাই মুঠতে আপুনি মাতনি বাইদেউ ঘৰত যাব নোৱাৰে কি ক'লা মই মেডামৰ ঘৰলৈ যাব নালাগে নোৱাৰে মোৰ আকৌ লাহে লাহে মিটাৰটো উঠি আহি আছে সেই মিটাৰৰ ফিউজ ওলালেকেতো মই বাট চাই আছো আচ্ছা এইজনী মৰমো লাগে মুখে মুখে কথা ক মুখে 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 কথা ক কি কৰিছে আপুনি হা একদম ওলাই আহকচোন ওলাই আহক পলাব নালাগে আহক চাওক আজি প্ৰথম মাইকী মানুহৰ গাত হাত দিম আহক কোন আছে কলে পলাইছে ওলাই আহক বুলি কৈছে নহয় ওলাই আহক তেনেহলে পিছহিডাল কিয় টানিব আপোনাৰ টেনচন কিহৰ সংসাৰৰ টেনচন লাইফত বিয়া নহবিহঁত চবৰ সংসাৰত অশান্তি টেনচন নহয় দুইজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে তই কেইবাৰ বিয়া হৈ পাইছ তাই মাথাটো এৰি দে তাই কেইবাৰ বিয়া হৈ পাইছে মোক লেচন দিছে যে মণিহেন মানুহজনীয়ে আজি মই হেন এই নিষ্ঠাৱান সৎ মানুহটো সন্দেহ কৰে এইবোৰ অশান্তি কিয়ৰ কাৰণে মই টিউচন বাইদেউৰ ঘৰলৈ যাওঁ তাই সেইটো মোক সন্দেহ কৰে মই এটা কথা আচৰিত দিছো দে মই টিউচন মেডামৰ ঘৰলৈ যাওঁ সেইটো কথা তাই কোনে লগালে দে তই দে সেইবোৰ আমাৰ কোনোবাই নলগালে ক নাকত দিছ তোৰ স্কিনটো আগতকে বেলেগ হল ধুনীয়া হলি তই লগাইছ আমাৰ দৰকাৰ তেতিয়াহ'লে ক'লাৰ পৰা মেৰুণ হৈ গলি যে নাও লগাব পাৰে নলগালে মোৰ এই পিছফালৰ নাৰ্ভডাল কিয় টানিব কি টানি ধৰিছে কেকেটা কি চাই আছে কেকেটা মেডাম একদম সঁচা কথা কৈছো আপোনাক প্ৰতিটো ক্লথতে ধুনীয়া লাগে ক্লথ গড প্ৰমিছ মানে প্ৰতিযোৰ কাপোৰতে পাওঁতে মনিব দিয়ে আপোনাক এনিৱেজ ক্লাছ ষ্টাৰ্ট কৰো নেকি চিঅ'ৰ তই এইবিলাক ঠিক কৰাচোন একচুৱেলি আজি কিবা মোৰ বৰ গৰম লাগিছে ময়ো পাইছো মই আকৌ ভাবিছো মেম মোৰহে লাগিছে নেকি আচলতে এইখিনি ঠিক কৰ মানে আফটাৰ মাঘ বিহু মেম গৰমটো আহিয়ে যায় মানে আমাৰ অসমীয়াত এটা কথা আছে মেম যে মাঘৈ বাৰিষা ভাদৈ খৰালি যে মাঘৈ ৰেইনী ভাদৈ ড্ৰাই বিচিছে চা বৰ গৰম বিচাক কেকেটা আপুনি বিচিব নালাগে বলক আমি ক্লাছ ষ্টাৰ্ট কৰো নাই যাওঁ আপুনি অকণমান বহি লওকচোন ইমান গৰম ৰিলেক্স হওক বিচিয়ে আছে চা ইমান গম পৰিছে বিচাক বিউটি
আইচ মণি বৌৱে কেকেদাৰে বালা শিক্ষা দিব থানালে কিয় আহিলা গাৰ্ড দিবলে মাথা গৰম হৈ আছে তুমি যোৱাচোন মই আকৌ মাথা গৰম কৰিবলৈ কি কৰিলো চকাত পানী ঢালিবলৈ মন আছেনে স্বস্তিকাৰ চিনাকি আগ চিটত বহিবলৈ মন আছেনে গাড়ীৰ সপোন কেঞ্চেল কৰি দিম কিন্তু এই সপোন সপোন হৈয়ে থাকক মুঠতে নাযাওঁ মই ইমান গম পৰিছে নিপিচিবাও প্লিজ হৌ বৌ আপুনিও টিউশ্যন কৰিব নেকি নাই নকৰো এনেইহে আহিছো অ' এনেই আমি মানে চিকিউৰিটি গাৰ্ড কৰিবলৈ আহিছো চিকিউৰিটি গাৰ্ড এই, তই কি চিগনেল মাৰিছ কেকেদা কেকেদা অ'। মইতো আপোনাৰ কাৰণেই ৰৈ আছিলো ব'লক লেটছ ষ্টাৰ্ট দ্য ক্লাছ ইয়া চিয়ৰ ইংলিছৰ ষ্টাইল নাযাওঁ অবু মই আছো অ' কেকেদা কি হ'ল মেম আজি নহ'লে টিউশ্যন নকৰোঁ দিয়ক কিয় নহয় আজি মই আছো যে সেইকাৰণে